আম্মাহঁতে আমাক তিনিটা চলি কেনেকৈ ডাঙৰ কৰিছিল ৰাইজ গম নাপাওঁ আৰু মোৰ এটাতে হাৱা ছুটি গৈছে মোৰ এটা চলিতে মোৰ এই অৱস্থা ৰাইজ এই ঘৰৰ অৱস্থা দেখিছেনে এই বগা বগা এইসোপা চব মুড়ি এইটো মোৰ ল'ৰা এই ফোন এটা লৈ গ'ল সেইটো ফোনটোত মই কিবা এডিট কৰি আছিলোঁ লৈ গ'ল ফোন গাড়ী ইয়াতে এখন পৰি আছে ইয়াতে এখন পৰি আছে উল্টি পুল্টি আৰু দুধদানি ইয়াতে মুড়িৰ টেমা ইয়াতে তাৰ আৰু ইয়াৰ বেলেগেৰে নেখেলে তাৰ এইটো খেলনা এইটো বল তাৰ এই বল পৰি আছে এইপিনে কিন্তু বলেৰে নেখেলে তাৰ কিতাপ সেয়া তাতে এই স্পিনাৰ ইয়াতে সেইটো ইয়াতে কুশ্বন ইয়াতে চোফাত একো নাই চোফাত তাৰে খোৱালে গলত দিয়া এখন তাৰ চোফাত তাৰ চকীৰে ইয়া এখন খানা খোৱাখন চকীৰ পৰা ইয়াতে বহিছে আহি অৱস্থা চাওকচোন এই ৰুমৰ এই অৱস্থা চাওক আৰু এই চলিৰ লগত মোৰ কি অৱস্থা নহ'ব কওকচোন ৰাইজ আৰু আহিছে ৰাইজ এতিয়া এয়া মোৰ তাত যুঁজিবৰ কাৰণে বল যুঁজিব আহিছে দেখিছেনে মানে শান্তি নহ'ল তাৰ ইমান বস্তু লৈ এই গাড়ী মটৰ লৈ কিনে এতিয়া মাকৰ কোলাৰ ওপৰতে মোৰ গাৰ ওপৰত এতিয়া গাড়ী চলাব ছোৱালী বিচাৰি আছিলোঁ ৰাইজ ছোৱালী দিলে কিজানি অকণমান শান্তিয়ে পালোঁ হয় ছোৱালীৰ মাকে তেহে জানিব আৰু শান্তি বা পায় নে নাপায় সেইটো বাৰু মই নাজানো কিন্তু কি কৈছোঁ দিলে আল্লাহ মোক এইটো গাড়ীখন চলাব আহে আকৌ মোৰ গাৰ ওপৰত মানে ইমানটো ৰুম আছে ৰুমত নচলায় মোৰ গাৰ ওপৰত কিতাপ পঢ়িব লাগিলে কিতাপখন লৈ আহিব মোৰ গাৰ ওপৰত মানে এনেকৈ চিপকি ধৰি থাকিব তাৰ পাছতহে ইমান গৰম বা লাগে না নালাগে তাৰ আল্লাই জানে আৰু নতুন নাটক হৈছে একদমেই নাখায় খানা ইমান আৰু সহ্য কৰিবা